পানী করে হাম্পা সিতাক চললো হ্যাঁ দেখিয়ে বেয়া লাগে বেংগালুৰুত একেটা কোঠাতে উদ্ধাৰ 4 অসমীয়া যুৱকৰ মৃতদেহ। 4জন মানুহ যেন একেলগে কেতিয়াও মৰিব নোৱাৰে আৰু এই 5জন যিজন মানুহ এতিয়া বাচি আছে সেইজনক ভালকে মানে তাক উদা পোছা কৰিব তদন্ত কৰি দিব লাগে মানে কি ক'ম আৰু তাকে বহুত দুখ লাগিছে অসমৰ 4জন যুৱকক বেংগালুৰুত এটা ঘৰৰ ভিতৰতে 4জনকে হত্যা কৰা হৈছে। আচলতে কোনে হত্যা কৰিছিল এই 4জন যুৱকক? আচলতে কি গোপন ৰহস্য লুকাই আছে এই ঘটনাটোৰ পিছত? চলক আমি জানি লম এই ভিডিঅ'টোৰ মাধ্যমত। আৰু জনা যাই আছে যে এতিয়ালৈকে ধৰা পোৱা নাই এই হত্যাকাৰীক। আচলতে কোন হয় এই হত্যাকাৰী আৰু কিয় বা এই ঘটনাটো ঘটাইছিলে আৰু আচলতে এই ল'ৰাজন কোন হয় তাৰ পিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া এই চেনেলটোক সাবস্ক্ৰাইব কৰি ৰাখক। বৰ্তমান অসম তথা ভাৰতবৰ্ষত এটা আমি নিউজ এটা আমি এতিয়া পাইছোঁ যে 4জন যুৱক মিচিং ল'ৰা এটা কোঠাতে মৃত্যু আৱৰ্তিবলগীয়া হৈছে। আমি কেতিয়াও এনেকুৱা কাহিনী শুনা নাই আৰু এনেকুৱা কাহিনী আৰু কেতিয়াও হ'ব নালাগে বুলি আমি চবত কামনা কৰিছোঁ। এতিয়া আমি বৰ্তমান জয়ন্ত চিন্তাৰ ঘৰত উপস্থিত হৈছোঁ আৰু জয়ন্ত চিন্তাৰ ঘৰৰ কিছু পৰিয়ালৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এটা নুশুনা ঘটনা, এটা কেতিয়াও এনেকুৱা ঘটনা আমি কেতিয়াও দেখা নাই যেন। আৰু এতিয়া বৰ্তমান আমি নিউজত দেখিবলৈ পোৱা গৈছোঁ যে তেখেতলোকসকলে এটা বন্ধ কোঠাত গেছ চিলিণ্ডাৰত ভাত বনাই থাকোঁতে গেছৰ কাৰণে মৰিবলগীয়া হৈছে বুলি কিছু বুভা তথ্য আমি আমাৰ মাজত আমি শুনিবলৈ পাইছোঁ। এই তথ্য কেনেদৰে হ'ব পাৰে আমি পৰিয়ালৰ লগত আমি কথা পাতিম। এই জয়ন্ত চিন্তাৰ পৰিয়ালৰ এজন ব্যক্তি আছে, কি ক'ব খোজে আপুনি জয়ন্ত চিন্তাৰ মিত্ৰক? আমি পৰিয়ালৰ হৈ জয়ন্ত চিন্তাৰ মৃত্যু হোৱাৰ কাৰণে আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু বহুত অশান্তিৰ মাজতে আমি এতিয়া দিনবোৰ অতিবাহিত কৰা যেন লাগিছোঁ। আমাৰ একমাত্ৰ উপাৰ্জনকাৰী যিটো আমাৰ দেখিবলৈ পোৱা যায় ঘৰখন আজি আমি দৰিদ্ৰতাৰ অৱস্থাতে জীয়াই আছোঁ। একমাত্ৰ উপাৰ্জনকাৰী আমি বহিৰাজ্যত কৰ্মত নিয়োজিত আছিল, যিয়ে একমাত্ৰ আমাৰ ঘৰখনৰ উপাৰ্জনৰ অংশীদাৰ হিচাপে আছিলে। কিন্তু এই মৃত্যুৰ খবৰ শুনি পাই আমাৰ সমস্ত গাঁওবাসীয়ে আজি নতৈ দুখ প্ৰকাশ কৰি আছে। কিন্তু মৃত্যুৰ কাৰণবোৰ তাত প্ৰত্যক্ষদৰ্শী যিজন প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে এই ৰুমত 5জন লোক বসবাস কৰি আছিলে, কিন্তু এই 5জনৰ ভিতৰত এজন এতিয়াও জীৱিত অৱস্থাত আছে। এইজন জীৱিত ব্যক্তিজনে এই অকল 4জন মৃত্যুৰ কাৰণবোৰ বিভিন্ন সামাজিক মাধ্যমত বিভিন্ন ধৰণে কথা কোৱাত দেখা গৈছে। নিশ্চয় তাত আমি ভাবিছোঁ তেওঁৰ মৃত্যুৰ যিটো হাৰৰ ৰহস্যবোৰ এতিয়া আমি জানিব পৰা নাই, কাৰণ তেওঁৰ যিটো মানে কথাবোৰ এই যে ইফালৰ যিটো মাধ্যম সামাজিক মাধ্যম আৰু আনটো সামাজিক মাধ্যমৰ পৰা বিভিন্ন ডিফাৰেঞ্চেছ আমি দেখিবলৈ পোৱা গৈছে। কেতিয়াবা কিবা এটা কাৰণত মৃত্যু হৈছে বুলি কয়, কেতিয়াবা কিবা এটা কাৰণত মৃত্যু হৈছে বুলি কয়, কাৰণ আমাৰ অসম আৰু কৰ্ণাটকৰ মাজত বহুত ডিফাৰেঞ্চ দূৰ আছে। গতিকে আমি ইয়াৰ যিটো মৃত্যুৰ কাৰণবোৰ আমি প্ৰকৃততে একো জানিব পৰা নাই। আৰু আমাৰ অসমীয়া সংবাদ মাধ্যমবোৰে কৈ আছে যে মৃত্যুৰ ৰহস্য এতিয়া আমি প্ৰকাশ কৰিব পৰা নাই। আৰু কি ক'ব খোজে যে যিহেতু বন্ধ কোঠা তেখেতলোকসকলে চোলাখনো খুলি কিনি গৰমৰ অৱস্থাত আমি দেখিবলৈ পোৱা গৈছে, আপুনি কি খাদ্য খাইছিলে বা তেখেতলোক কেনেধৰণে মৰিছে বুলি আপুনি ভাবে? যিহেতু আমি যদি চাওঁ কিছুমানে কৈছে যে ড্ৰাগছ বেছি সেৱন কৰাৰ কাৰণে মৃত্যু হৈছে আৰু কিছুমানে কৈছে যে গেছৰ যিটো প্ৰভাৱৰ কাৰণে মৃত্যু হৈছে। কিন্তু 4জন ব্যক্তি যদি গেছৰ চিলিণ্ডাৰ যদি চিলিণ্ডাৰৰ প্ৰভাৱ পৰিছে তেতিয়া 4জন মানুহ একেটাই কেনেকৈ মৃত্যু হ'ব নোৱাৰে? এইটো মানে কি ৰহস্য এটা প্ৰশ্নৰ আৱৰ্তন হৈ পৰিছে। কিন্তু আমি চাওঁ যদি আমি এটাই যে তাত নিশ্চয় বিষাক্ত কিবা এটা খাদ্য সেৱন কৰিছে, যাৰ ফলত তেওঁলোকৰ যিটো আমি শাৰীৰিক অৱস্থাবোৰ চাওঁ বা যদি আমি চিনেৰিঅ'ত চাওঁ যে কিছুমান মানুহ মানে একদম য'ত নেকি মৃত্যুৰ পৰা কেনেকৈ হাত সাৰিব পাৰিম ইয়াৰ কাৰণে যুঁজাজনী অনুভৱ পাইছোঁ আৰু পৰিৱেশটো দেখিবলৈ পোৱা গৈছে। আপুনি ক'ব খোজেনে যে পৰিকল্পিতভাৱে কিছু দুষ্কৃতিকাৰীয়ে যেন তেখেতলোকসকলক মৃত্যুলৈ ঠেলি দিছে বুলি? সম্ভৱতঃ এইটো হ'ব পাৰে, কাৰণ এই মৃত্যু মুখত কোনোবা দুষ্কৃতিকাৰী ইয়াৰ লুকাই থাকিব পাৰে। কিন্তু আপুনি অসম চৰকাৰ ভাৰত চৰকাৰক কি ক'ব খোজে? আমি ভাৰত চৰকাৰ অসম চৰকাৰ এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে যিজন মানুহ ইয়াৰ কালপিত হয় ইয়াক পূৰা আইডেণ্টিফাই আৰু ক্লিয়াৰিফাই কৰি কিনি ইয়াক আইনৰ আওতাত আপোনালোকে আইনৰ পৰ্যায়ত শাস্তি প্ৰদান কৰাটো আমি বিচাৰোঁ আৰু উচিত ব্যৱস্থাৰ আৰু তদন্তৰ জৰিয়তে এই যিটো ৰহস্য মৃত্যু হাৰৰ ৰহস্য তাক প্ৰকাশ কৰিবৰ কাৰণে অসম চৰকাৰত আমি ভাৰত চৰকাৰক আমি অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে গাঁৱৰে কিছু লোক। মানুহে যদি এবাটি মদ যদি ভালকে মানে খাই কমপ্লিট কৰিব নোৱাৰে সেইজন মানুহ কেনেকে ড্ৰাগছ খাব পাৰে? আৰু তাত কোৱা মতে আৰু শুনি পাইছোঁ আৰু গেছৰ পৰা মৰিছে, ৰিপৰ্টত তেনেকুৱা কৈছে। কিন্তু ৰিপৰ্টত তেনেকুৱা ক'লে নহ'ব নহয়, গেছৰ পৰা কেতিয়াও মানুহ মৃত্যু মুখত কেতিয়াও পৰিব নোৱাৰে। আৰু তাৰ সিহঁতৰ 5জন যিটো আছে সেইটো মানুহটোৱে কিবা এটা কৰিব লাগে আৰু নহ'লে এনেকে মানুহ মৰি যাব কেতিয়াও নোৱাৰে। আৰু 4জন মানুহ যেন একেলগে কেতিয়াও মৰিব নোৱাৰে আৰু এই 5জন যিজন মানুহ এতিয়া বাচি আছে সেইজনক ভালকে তাক উদা পোছা কৰিব তদন্ত কৰি দিব লাগে, শান্তি পাম। নহ'লে কেনেকে এজন মানুহ এবাৰতে মই যদি ভালকে যদি কমপ্লিট কৰি খাব নোৱাৰে মানুহটোক
এনেকে মই গ'লে বুলি ক'লে মানে কি ক'ম আৰু তাকে বহুত দুখ লাগিছে বহুত দুখ লাগিছে আৰু তুমি মানে 4 মাহ হৈছিলে তেখেতে বিয়া ভাৰু কৰিছিলে তেখেতৰ পত্নী জয়ন্তৰ পত্নী এতিয়া চাওক এটা হৃদয় বিদাৰক ঘটনা য'ত নেকি নুশুনা ঘটনা আমাৰ মাজৰ পৰা হেৰাই গৈছে জয়ন্ত চিন্তে আমি কেতিয়াও ভবা নাছিলো যে জয়ন্ত চিন্তেৰ নশ্বৰ দেশখন যেন এইখন আমি কিছু সময়ৰ পিছতে দেখা পাম বুলি আমি কেতিয়াও ভবা নাই আৰু যিহেতু ভালদৰে যেনেদৰে ঘৰৰ পৰা ওলাইছে জয়ন্ত চিন্তে এনেদৰে আহিব বুলি আমি ভাবি আছিলো কিন্তু কণ্টেক সময়ৰ পিছতে জয়ন্ত চিন্তেৰ নশ্বৰ দেহ উপস্থিত হ'ব আৰু এই নশ্বৰ দেহখন কেনেকৈ তেখেতৰ পত্নীয়ে চাব আৰু আমাৰ পৰিয়ালে কেনেদৰে তেখেতৰ নশ্বৰ দেহৰ চেহেৰাখন আমি চাব আৰু ইয়াৰ মাজতে অতি হৃদয় বিদাৰক কাহিনী কেইমাহমানৰ আগতে তেখেতৰ মাতৃ দুখাই গ'ল আৰু কোনো ধৰণৰ তেখেতৰ এনেধৰণৰ কিবা পূজা চূজাও আমি কৰিবলৈ আমি কোনো সময়ৰ কিবা দিন ধাৰ্য কৰিবলৈ আমি পোৱাই নাই এই মাজতে যেন তেখেতৰ মাতৃও হেৰাই গ'ল চাওক ইমান এটা হৃদয় বিদাৰক ঘটনা আমি কেতিয়াও এনেকুৱা কাহিনী আৰু কেতিয়াও শুনিব নালাগে বুলি আমি কামনা কৰিছোঁ আৰু 4জন যুৱক চাওক 4টা পৰিয়ালকে আজি কপাই তুলিছে 31 জানুৱাৰী তাৰিখে মই দেখুৱাব বিচাৰিছোঁ তেখেতলোকসকলৰ গড়খনক আমি যিহেতু বেংগলোৰ নহ'লে বা অন্ধ্ৰপ্ৰদেশ গোৱালৈ গ'লে মানুহে নিজৰ পৰিয়ালখনৰ পৰা এইখন গড়ক ভালদৰে এটা আঠক ধুনীয়াকৈ অজাদ আৰু নিজৰ পৰিয়ালক সুখ শান্তিত থাকিব বিচৰাটো কামনা কৰে আজি চাওক মই ইয়াৰ মাজতে ক'ব খুজিছোঁ যে কিছু নিউজে বা কিছু সংবাদ মাধ্যমে প্ৰচাৰ কৰিছে যেন জয়ন্ত চিন্তে বদ্ৰজিৎ ডক্টৰ এই 4জন যুৱকে যেন গেছত এটা বন্ধ কোঠাত গেছ লিক হোৱাৰ কাৰণে মৃত্যু সাৱটিবলগীয়া হ'ল বুলি এতিয়া নিউজ প্ৰকাশ কৰিছে কিন্তু মই ক'ব খোজোঁ কিন্তু কেতিয়াও এটা সম্ভৱ হ'বই নোৱাৰে বহুজন ছাত্ৰ ছাত্ৰীয়ে এটা মেজ বা এটা পিজিত গেছৰ দ্বাৰাই ভাত ৰান্ধি কিনি খায় কিন্তু কেতিয়াবা গেছ বহুতো লিক হৈ কিনি এটা ঘৰো ধ্বংস হয় কিন্তু সকলো মানুহটো মৰি নাযায় এতিয়া আমি জয়ন্ত চিন্তেৰ আমি পিতৃকো দেখুৱাব বিচাৰিছোঁ এয়া আমাৰ তাতো আমাৰ পৰিয়ালৰে হয় যেন আইতাই কেইমাহমান আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু তাৰে ভিতৰত তেখেতৰ একদম সৰু ল'ৰা নিমলীয়া ল'ৰা জয়ন্ত চিন্তে আমাৰ মাজৰ পৰা হেৰি গ'ল জানুৱাৰী 31 তাৰিখে কণ্টেক সময়ৰ পিছতে তেখেতৰ চেহেৰা আমি কেনেকৈ চাম এটা ধুনীয়া ল'ৰা এটা আন্তঃহৃষ্টপুষ্ট ল'ৰা আৰু যিসকলে কৈছে যে তেখেতে ড্ৰাগছ সেৱন কৰি কিনি মৃত্যু হ'ল বুলি বা গেছৰ পৰা মৰিলে বুলি এইটো কেতিয়াও আমাৰ পৰিয়ালে কেতিয়াও আমি এইটো গ্ৰহণ কৰিব নোৱাৰোঁ গতিকে আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকে সম্পূৰ্ণভাৱে তদন্ত কৰি দিয়ক নহ'লে আমাৰ পৰিয়ালে কেতিয়াও আমাৰ আত্মাই বা তেখেতৰ আত্মাও শান্তি নাপাব আমাৰ শান্তিও কেতিয়াও আমি গ্ৰহণ কৰিব নোৱাৰিম বুলি মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰ আপোনালোকক আমি অনুৰোধ কৰিছোঁ প্ৰতি বছৰে আমাৰ মিচিং দেখা যুৱক যুৱতীক কিয় আমি হেৰুৱাবলগীয়া হৈছে আমি কিয় প্ৰতি বছৰে আমাৰ নিজৰ ভাই ভনীক হেৰুৱাবলগীয়া হৈছে নিজৰ ঘৰৰ কাৰণে পৰিয়ালক পোহপালন দিবৰ কাৰণে তেখেতলোকসকলে কৰ্ম কৰিবলৈ যায় তাত কিন্তু দুষ্কৃতিকাৰীয়ে তেখেতলোকসকলে পৰিকল্পিতভাৱে তেখেতলোকসকলক মৃত্যুলৈ ঠেলি দিছে এইটো আমি সম্পূৰ্ণভাৱে আমাৰ মনত হৃদয় হৈছে আৰু আমি কেতিয়াও আমি নামানো যে জয়ন্ত চিন্তে গেছৰ পৰাই যে মৃত্যু এই 4জন যুৱকে মৃত্যু হৈছে বুলি আমাৰ মিচিং সমাজে অসমবাসীয়ে কেতিয়াও এইটো গ্ৰহণ কৰিব নোৱাৰে এইখন কথা আৰু এইখন মৰণোত্তৰ পৰীক্ষাৰ যিটো নেকি ৰিজাল্ট আমি কেতিয়াও এইটো আমি গ্ৰহণ নকৰোঁ গতিকে আমি অসম চৰকাৰ অনুৰোধ কৰিছোঁ যেন আপোনালোকে গুৱাহাটীত নহ'লে বা লখিমপুৰ মেডিকেল কলেজত পুনৰবাৰ আমাৰ চিন্তে পৰিয়াল আৰু মিচিং আৰু অসম বাকী ৰাইজে অনুৰোধ কৰিছে যে আকৌ আপোনালোকে পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰিবৰ বাবে ৰাইজে এতিয়াও অপেক্ষা কৰি আছে দুদিন ধৰি তেখেতলোকসকলে কাৰ্য গ্ৰহণ কৰা নাই দুদিন ধৰি কিন্তু তেখেতলোকসকলে টোপনি ভালদৰে হোৱা নাই চাওক কেনেধৰণৰ এটা কাহিনী Kangkito regama, sempine kahini ngulu dilosi tat kumang je dilosi ngulu kangkumang ngulu aralokke January 31 January da ngulu aralokke 4 জন ko kou Jayanta Sinte Dr. Bodojit aro akhon ami ngu kinna matung jen katoka bulu agir gerka bogida sempine irang lokke sebung cameraman langkanya sempine irang lokke taniam kangano bongo agir ko gerpe domo pe timo pe kangkano bo ukuma ko mo pe leko bo du pe na so kangkito supak ngulu aralo supak news ako lendung jen LPG gas dog leak nai bule bhondo kotat bule SRM pamala sipak kam na eta ngulu kapasin ngulu torik sula mai je সংবাদ মাধ্যম যে কুমনা লুদুং নুল আদম পিনা আগমে মনু প্রচার yok যে বুলো ড্রাগস দিলাইম বলে বা আদম গ্যাস লিক নাই বলে সিপাক কাম না আরে মরুনুত পরীক্ষাতে মুলু কাপাসিন মুলুকে পৰিয়াল আৰু মুলুক অসম বাকি আৰু মুলুকে লখিমপুৰ বাকি কেতিয়া এটো গ্ৰহণ নকৰে আৰু এটো সম্ভৱ হবই নোৱাৰে alag gakabong tani kre hampa sitak sollong hat teke beya lage bulu okkom dokan longa do Pinma mo garong ko tulo ke kon tokko nampara apino gano dorwaja damdum kuli no roommate no roommate daga okkom tang no amin wasi aldum kuli ma rokson dorwaja tupel gelam ganka no amin okkom ta ojoka bulu amin okokkon Jayanto Nirendra Nirendra rokka jadde
জয়ন্ত চিন্তে নীৰেন্দ্ৰ টাইট আৰু ডক্টৰ টাইট আৰু আপন ধনঞ্জয় অপেদাৰচন চাৰিজন গ'ব না টোটেল 5জন গ'ব না লগতে বোলো কত দল লগটা আকৌ আলমৰে লখিমপুৰ আলমৰে কোন অল আমি নকান জয়ন্ত চিন্তে অলকা নীৰেন্দ্ৰ টাইট বাকী নৰেন্দ্ৰ টাইট বক দল লগটা বৰকামু অকলকন বৰকামু কামো নামনি নাম ৰামুনিছো জনিছো কিনমা নামনি না না দলঙে দলং ওকে আনাকে মাজলীয়া নাই মাজনী লখিমপুৰ লখিমপুৰ দেখিয়ে বেয়া লাগিছে টানি আছে একচুৱেলি কোকা কোলা কোম্পানীলা নাগেৰে মিদাগা নাই বোলো লঙাদো নক কিনপা নতো ৰুমমেট কম দতৱান ততৱান আপিনো অমানক দগেলা ডিউটি বনছতা ও পাপিনাম দোকান নক আপিছিন তমান পৰগাজিনম লংকা বলো অৰক ৰেছনেমজিন মগেলা বুৰমা তো পৰগাজিনম বিলায়ম নল আdak নাম লাকব দতৱান নাই লকব দগে কল হ পেপসি কোকা কোলা ওকাই দঙা নে হ ৰুম হ তামা কও নাম লাকব টানি 4জন দে সিয়ে নাই বাৰো একো নাই ইনভেষ্টিগেশ্যন কৰিব নল কত দল লগকান বগীবিল নল লখিমপুৰং আব নাই ও কি হয় ভাইটি কি নামটো কি তাৰ ডাক্তৰ টাই ঘটনাটো কালি কিবা 12টা বজাতে মই ঘটনাটো শুনি পাইছোঁ ৰাতি ৰাতি কি বুলি গম পালা কিবা তাৰ পৰা মানুহকেইটা কিবা কল কৰিছে মানে কিবা তোমাৰ বাইটিটো কিবা মুখৰ পৰা কিবা কিবি ওলাই পিনি মানে কথা মাত চাত নাই এতিয়া কিবা মৰা অৱস্থাই হৈ আছে বুলি কৈছিলে মৰিলে নে নাই এইটো আমি চোৱা নাই বুলি কৈছিলে মানে এই পেপচি কোম্পানীত কাম কৰিছে পেপচি কোম্পানীত এতিয়া 3-4 মাহ হ'ব চাগে কালি কথা পাতিছিলে কালি পৰহি কথা পাতিছোঁ কৈছিলে মানে এইটো আমিতো কি ক'ব এইটো কিবা খবৰ পাতিয়ে লয় আৰু কি বাচ্চাত কালে নাই কি কাম কৰিছে এইটোৱে উধো ন সন্দেহটো হ'বই আৰু কিবা 5জন মানুহ থাকি পিনি 4জন মৰাৰ পিছত এজনে কেনেকৈ আছে এইটো ন্যায় বিচাৰিব আৰু এতিয়া ঘৰখন কোনে চলাই সিয়ে চলাই আছিলে নেকি ডাক্তৰ টাইডে চলাই আছিলে ডাক্তৰ টাইডে চলাই আছিলে পইচা পাতি দি আছিলে কালি 3টা বজালৈকে খবৰ বাতৰি লৈ আছিলে তাৰ পৰা ৰাতি 11টা বজাত মৰিলে বুলি কৈছে এইটো খবৰটো দিছে তাৰ লগত ল'ৰা এটা আছিলে এই ল'ৰাটো খবৰটো দিছে এই বেংগলত কাম কৰি আছিলে 3 মাহ মান 4 মাহ মান হৈছে নেকি হয় নেকি ল'ৰাটো কি কোম্পানীত কাম কৰিছিলে জানেনে এইটো টেক্সি কাম কৰিছিলে নেকি এতিয়া কি গম পাব এতিয়া এই লগত থকা ল'ৰাজনে কৈছে মৰিলে বুলি মৰি পিনি এতিয়া খবৰটো তাৰ পৰা দিছে তাৰ পৰা আমি এতিয়া আনিবলৈ উপায় নাই যতন নাই বা টকা পইচা নাই এইটো অসম চৰকাৰে আনি দিব লাগিছিলে বুলি ভাবিছিলোঁ আমি উপায় নাই আমি তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে ইদিনাখন বেংগালুৰুত কি ঘটিছিলে কি ভুলৰ বাবদ এই 4জন ল'ৰাক নিহতভাৱে হত্যা কৰিলে ইয়াৰ পিছত কি গোপন ৰহস্য লুকাই আছিলে তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।